জুবিন গাৰ্গৰ কথা কি ক'ব আপোনাক যদি সুধোঁ? জুবিন গাৰ্গ মোৰ কাৰণে ভগৱান। কাৰণ আমি জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু জুবিন গাৰ্গৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও খুব ভাল, দুয়োটা কাজিয়াও হয় মাজে মাজে। কিন্তু জুবিন দা একচুৱেলি মোৰ কাৰণে বুলি নহয়, আমাৰ আমি 90s আৰু 87, 90s যিখিনি ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে জুবিন গাৰ্গ ভগৱান। যেনেকৈ আমাৰ দেউতাহঁতৰ কাৰণে ভূপেন হাজৰিকা আছিলে, আমাৰ কাৰণেও ভূপেন হাজৰিকা ভগৱান। কিন্তু বৰ্তমান ইউথ চামটোৰ কাৰণে আমাৰখিনিৰ কথা কৈছোঁ আৰু আমাৰখিনিৰ কাৰণে, আমাৰ বেটছটোৰ কাৰণে জুবিন। এতিয়া মোৰ লগৰ ছোৱালী কেইজনীমান গুৱাহাটীত থাকে, ইয়ালৈ বিয়া হৈছে, আজি এজনী আহি আছে ইয়ালৈ, আজি আমাৰ গেট টুগেডাৰ হ'ব। সেই গেট টুগেডাৰটো এতিয়া যিটো পাৰ্টি চলিব, পাৰ্টিটো জুবিনৰ গানৰ বাদে বেলেগ গান নাই। জুবিন আৰু খুব বেছি বেলেগ গান এটা বিহু হ'ব পাৰে, কিন্তু এই বিহুটো জুবিনৰে হ'ব লাগিব। কথাটো এনেকুৱা আৰু তেওঁ কি ক'ব যদি এটা ভাষাত ক'ব দিওঁ, তেওঁ এটা শব্দত যদি ক'ব দিওঁ তেতিয়া? জুবিন দা গ্ৰেট।